হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে অঞ্জনা মিনি ব্লগটোলৈ। আহকচোন চাওঁ ব্লগটো প্ৰথমৰ পৰা শেষলৈকে। আৰু মই আজি পুৱা ভাগতে বনাবলৈ লৈছোঁ পাস্তা বনাবলৈ বিভিন্ন ধৰণতে পাৰে নহয়নে বাৰু। পিছে মই আজি গাখীৰতহে বনাম দেই, যিহেতু মোৰ সৰু ল'ৰাটোৱে জ্বলা খাব নোৱাৰে। নহ'লে পাস্তা টেষ্টি হ'বৰ কাৰণে ডিম আৰু বিলাহী আকৌ পিঁয়াজ জলকীয়া তেনেকৈ ভাজি খাব পাৰে নহয়নে বাৰু। মই পিছে আজি গাখীৰতহে বনাম। আৰু মোৰ পাস্তাখিনি ধুনীয়াকৈ ৰেডি হৈ গ'ল আৰু অকণমান সময় মই ঢাকন দি ৰাখি দিলোঁ। তাৰপিছতে মই আকৌ গাখীৰ অলপ কেৰাহী এখনত গৰম কৰি আছোঁ আৰু গাখীৰখিনি গৰম হোৱাৰ পিছতে পাস্তাখিনি তাত ঢালি দিলোঁ আৰু মোৰ পাস্তা ধুনীয়াকৈ ৰেডি হৈ গ'ল। ইয়াৰ পিছতে মই আকৌ ল'ৰাটোক প্ৰথমতে অকণমান খাবলৈ দি ল'লোঁ। তাৰপিছত আমি সকলোৱে খাবলৈ ৰেডি কৰিলোঁ। আপোনালোকে বাৰু পাস্তা কেনেকৈ বনাই কমেণ্টত জনাবচোন। মই পিছে আজি গাখীৰতে বনাই খালোঁ, তথাপি টেষ্টি হৈছে। আজি ভিডিঅ'টো ইমানেই আছিল, আজিলৈ আহোঁ, বাই বাই।